বহুদিন আগতে এজন গুৰু তেওঁৰ কেইজনমান শিষ্যৰ সৈতে বাস কৰিছিল। এদিন এজন শিষ্যই গুৰুক ক'লে, গুৰুদেৱ, আপুনি প্ৰায়ে কৈ থাকে যে স্বৰ্গ আৰু নৰক এইখন পৃথিৱীতে আছে। আপুনি মোক দেখুৱাব পাৰিবনে? গুৰুৱে ক'লে, নিশ্চয় দেখুৱাম। গুৰুৱে শিষ্যক আদেশ দিলে নগৰলৈ গৈ ভিক্ষা প্ৰাপ্ত কৰিবলৈ ওলাই যাব লাগে আৰু গধূলিলৈ ঘূৰি আহিব লাগে। শিষ্যই গুৰুৰ আদেশ পালন কৰিলে। ভিক্ষা খুজিবলৈ ওলাই গ'ল। তেওঁ মানুহ এঘৰত সোমাল। তাৰপিছত দেখিলে যে গৃহস্থই নিজৰ পত্নীক প্ৰহাৰ কৰি আছে। সৰু শিশুটোৱে মাক বাপেকৰ দ্বন্দ্ব কাজিয়া দেখি বৰকৈ কান্দি আছে। পত্নীয়ে লেতেৰা লেতেৰা গালি পাৰি আছে। গৃহস্বামীয়ে কিন্তু শিষ্যক ভিক্ষা দিলে। শিষ্যই নিঃশব্দে ভিক্ষালৈ আগবাঢ়িল। তাৰ পাছত শিষ্যজন দ্বিতীয় ঘৰত সোমাল। পতি পত্নীয়ে শান্ত হৈ বহি প্ৰেমপূৰ্বক কথা পাতি আছে। শিশুটি মাকৰ কোলাত বহি আছে। শিষ্যক দেখি পত্নীয়ে ক'লে, ক্ষমা কৰিব সাধু বাবা, আমি বৰ দুখীয়া, আজি আপোনাক দিবলৈ আমাৰ ওচৰত একোৱেই নাই। শিষ্য মনে মনে আগবাঢ়ি গ'ল। গধূলি গুৰুৰ ওচৰ পালেগৈ। গুৰুৱে দিনটোৰ কথা সুধিলে। তেওঁ সকলো কথা বিৱৰি ক'লে। গুৰুৱে সন্তোষেৰে উশাহ ল'লে আৰু ক'লে, তুমি স্বৰ্গ আৰু নৰক দুয়োখন দেখিলা। শিষ্যই অলপ সময় চিন্তা কৰিলে। তাৰ পাছত শিষ্যৰ চকু মেল খালে। তেওঁ সকলো বুজিলে আৰু গুৰুৰ ওচৰত নতমস্তক হ'ল। প্ৰথম ঘৰৰ জনে ভিক্ষাদান দিও নিজৰ কুস্বভাৱৰ কাৰণে স্বৰ্গবাসী হ'ব নোৱাৰিলে। তেওঁ নৰকবাসীহে হ'ল। আনহাতে একো দান দিব নোৱাৰা জনে কেৱল নিজৰ শান্ত স্বভাৱ আৰু আত্মসংযমৰ কাৰণে স্বৰ্গবাসী ৰূপে পৰিগণিত হ'ল। স্বভাৱেই মানুহৰ জীৱনত স্বৰ্গ নৰকৰ বোধ কৰায়। আমাৰ জীৱনত যদি আমাৰ স্বভাৱ ভাল হয় আৰু জীৱনত সুখ শান্তি থাকে, তেনেহ'লে স্বৰ্গীয় সুখ অনুভৱ হয়। আৰু জীৱনত যদি কষ্ট দুখ আৰু আমাৰ স্বভাৱ চৰিত্ৰ যদি ভাল নাথাকে, তেতিয়াহ'লে আমি নৰকৰ নিচিনা শাস্তি অনুভৱ কৰোঁ। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। ধন্যবাদ।